বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেবিছ কিচেনলৈ। আজি মই বনাবলৈ লৈছোঁ তেল মছলা একো নোহোৱাকৈ ঘৰতে অতি সহজতে বনাব পৰা বইল মাছৰ তৰকাৰী। আহকচোন মই কেনেকৈ বনাওঁ আপোনালোকে চাই লওক। ইয়াৰ বাবে লাগতিয়াল বস্তুবোৰ হৈছে মাছ, পিঁয়াজ, আলু এটা, বিলাহী, জলকীয়া, বিহ জলকীয়া এটা, শুকান জলকীয়া, মান ধনিয়া পাত আৰু নহৰু আৰু অকণমান খৰিচা। প্ৰথমতে মই গেছটো জ্বলাই বিলাহী দুটা আৰু এই নহৰুটো পুৰি লৈছোঁ। লগতে শুকান জলকীয়া দুটাও পুৰি লৈছোঁ। জলকীয়াটো পুৰা হৈ গৈছে। এতিয়া বিলাহীটো আৰু নহৰুটো অকণমান ভালকৈ পুৰি লওঁ। তাৰপাছত মই গেছটো জ্বলাই ইফালে কেৰাহীখন পাতি দিছোঁ। তাত মই এতিয়া এগিলাচ পানী দি দিম। পানীখিনি অকণমান গৰম কৰি দি তাত অকণমান মই নিমখ দি দিম। অকণমান মই নিমখ দি দিছোঁ। তাত মই আলুটো ডাঙৰ ডাঙৰ টুকুৰাকৈ কাটি দিছোঁ। আলুটো অকণমান সিজিবলৈ দিছোঁ। আলুটোৰ লগতে মই তাত পিঁয়াজটো অলপ মিহি মিহিকৈ কাটি দিছোঁ। আলু আৰু পিঁয়াজখিনি একেলগে অলপ বইল হ'বলৈ দিছোঁ। এইখিনি মই 5 মিনিটমান আলুটো অলপ সিজিবলৈ ঢাকি দিম। এতিয়া আলুখিনি অকণমান সিজিছে। তাত এতিয়া মই মাছখিনি দি দিম। মাছখিনি দি 5 মিনিটমান উতলিবলৈ দিম। খুন্দনা লৈছোঁ। খুন্দনাটোতে পোৰা নহৰুকেইটা আৰু জলকীয়া দুটা লৈ লৈছোঁ। লৈ পেলাই তাত মই খুন্দি দিম। পোৰা বিলাহীটো বাকলিখিনি গুচাই মই এনেকৈ অলপ কাটি লৈছোঁ। আপোনালোকে তাক হাতেৰে এনেকৈ অলপ পিটিকিও ল'ব পাৰে। মই কাটি লৈছোঁ। ইয়াতে বিহ জলকীয়া, মোৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, জলকীয়া ইমান নাখায়, তাৰ কাৰণে মই তাত বিহ জলকীয়া এফাল দি দিছোঁ। মাছখিনি অলপ বইল হ'ল, আলুখিনিও সিজিছে। তাত এতিয়া মই এই নহৰু আৰু শুকান জলকীয়া যিখিনি মই খুন্দনাত পিচি দিছোঁ সেইখিনি দি দিম। এয়া খুন্দি চব জুইত পুৰি লোৱাৰ কাৰণে ইয়াৰ গোন্ধটো বৰ ধুনীয়া আহিছে। ইয়াত মই এতিয়া বিলাহীখিনি আৰু বিহ জলকীয়া এফাল সেইফালো দি দিছোঁ। আপোনালোকে জলকীয়াটো নিজে যিমান খায় সিমান দিব পাৰে। বিলাহীখিনিও ইয়াত দি আকৌ 5 মিনিট উতলিবলৈ দিম। ইয়াত একোৱে মই তেল দিয়া নাই। ইয়াত মই আকৌ 5 মিনিট ঢাকি থৈছোঁ। মাছৰ জোলখন এয়া হৈ উঠিছে। তাত মই এতিয়া 1 চামুচ খৰিচা দি দিম।
এতিয়া সম্পূৰ্ণ হৈছে তাত এচামুচ খৰিচা দিলোঁ এতিয়া অকণমান 2 মিনিটমান থৈ তাত আকৌ মই এতিয়া মান ধনিয়া পাতকেইটা কাটি দি দিছোঁ এতিয়া ইয়াত হৈ গ'লে তাক মই 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিছোঁ এয়া সম্পূৰ্ণৰূপে হৈয়ে গ'ল বইল মাছ আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে মই এয়া 5 মিনিটমান ঢাকি থৈছোঁ এতিয়া আমি এইখিনি এটা পাতিত কাঢ়ি লওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে আপোনালোকে এদিন বনাই খাই চাবচোন আৰু কেনেকুৱা হয় মোক কমেণ্ট বক্সত জনাব ধন্যবাদ